নমস্কাৰ ফেনসকল, অন্য এটা গানৰ আপডেট লৈ আকৌ আহিলোঁ আপোনালোকৰ কাৰণে। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰিচা ভাৰদ্বাজৰ এটা নতুন গান আহি আছে। গানটোৰ নাম কি, গানটো আপোনালোকে কেতিয়া শুনি পাব আৰু কোনটো দিশত শুভ মুক্তি পাব, সকলো কথা জনাই যাম। গতিকে ভিডিঅ'টো আপোনালোকে অকণো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব। ফেনসকল, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰিচা ভাৰদ্বাজে এটা নতুন গানৰ কাম কৰি আছে। গানটোৰ নাম কি এতিয়ালৈকে ভালদৰে ধৰিব পৰা নাই, কিন্তু গানটো মোৰ হাতত অকণ মিউজিক আছে। প্ৰথমতে শুনি লওঁ আহকচোন। ফেনসকল, গানটোৰ সবিশেষ আপডেট যেতিয়াই জানিবলৈ পাম আপোনালোকক ভিডিঅ'ৰ মাধ্যমে জনাবলৈ চেষ্টা কৰিম। কিন্তু গানটো আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছে। ৰিচা বা নিজা ইউটিউব চেনেলটোৱে আপোনালোকে উপভোগ কৰিবলৈ পাব। গতিকে সৰু আপডেটটো শুনি কেনেকুৱা পাইছে মোক কমেণ্ট এটা কৰি জনাব। যদি ভাল পালে নিশ্চয় লাইক এটা কৰি দিব। এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। জয় অসম।